हेलो फ्रेंड्स मैं चौधरी आपलोकर मरমৰ चैनल सेशन चैनलটিতে স্বাগতম জানাইছো। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে যিসকলৰ নাম 2018ত এনআৰসিৰ খচৰাত প্ৰকাশ পোৱা নাই তো সেই ব্যক্তিসকলে নিশ্চয় ক্লেম কৰিছিল আৰু ক্লেম কৰা ব্যক্তিসকলৰ আপোনাৰ হিয়াৰিং হৈছিল। হিয়াৰিংৰ লগতে আৰু এটা সিস্টেম দি দিছিল, সেইটো হ'ল বায়োমেট্ৰিক সিস্টেম বা আধাৰ কাৰ্ড। তো যিসকল ব্যক্তিয়ে সেই আধাৰ কাৰ্ডটো বা বায়োমেট্ৰিক্স কৰিছে তো তেখেতৰ বাবে এটা গুড নিউজ। তো সেই গুড নিউজটো কি তাৰে বিষয়ে ভিডিওটো বিতংভাৱে আলোচনা কৰিম। এই ভিডিওটো আপুনি স্কিপ নকৰাকৈ চাই থাকক। তো প্ৰথমতে ক'বলৈ বিচাৰিছো যে যিসকলে বায়োমেট্ৰিক্স কৰিছে বা আধাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিছে তো তেখেতৰ নিশ্চয় এনেকুৱা এখন ৰিচিপ্ট দিছে। এইখন বায়োমেট্ৰিক্সৰ নহয়, এইখন আধাৰ কাৰ্ডৰ হয়। সেম আপোনাক এনেকুৱা এখন ৰিচিপ্ট দিছে য'ত আপোনাৰ এনৰোলমেন্ট নাম্বাৰ আছে। তো আপোনাৰ সেই এনৰোলমেন্ট নাম্বাৰ প্লাস আপোনাৰ ডেট, তো তাতে কিমান তাৰিখত কিমান সময়ত আপোনাৰ সেই বায়োমেট্ৰিক্সটো আপলোড দিছে তো সম্পূৰ্ণ তথ্য আপুনি সেই ৰিচিপ্টটোত পাই যাব। তো আপুনি সেই ৰিচিপ্টত থকা এনৰোলমেন্ট নাম্বাৰ আৰু আপোনাৰ ডেটটো তাতে এন্টাৰ কৰিব লাগিব। তো আপুনি আপোনাৰ সেই আধাৰ কাৰ্ডটো হৈছে নে নাই আপুনি অনলাইনত চাবলৈ পাব। তো কেনেকৈ চাব তো মোৰ মোবাইলত দেখাই দি আছো। তো বলক মোবাইল গুগল বা ক্ৰোম বা ইউটিউব ব্ৰাউজাৰত গৈ আপুনি সাৰ্চ কৰিব লাগিব UIDAI। তো যেতিয়া লিংকটো সাৰ্চ কৰিব আপোনাক এখন পেজলৈ লৈ যাব য'ত আপুনি চাবলৈ পাব এই প্ৰথম যিটো লিংক চাবলৈ পাইছে ইয়াত ক্লিক কৰিলো udoy.gov.in বুলি চাবলৈ পালে। তো তাতে যেতিয়া ক্লিক কৰিম তো এই পেজৰ পৰা আৰু এখন পেজলৈ লৈ যাব য'ত আপুনি বহুকেইটা অপশন চাবলৈ পাব। তাৰ আগতে আপুনি যদি মোবাইলত চাব বিচাৰিছে তো আপুনি ডেস্কটপ সাইটটো 3 ডটত ক্লিক কৰি ডেস্কটপ সাইটটো অন কৰি ল'ব। লোৱাৰ পিছত আপুনি ইয়াত চাবলৈ পাব ইয়াত বহুকেইটা অপশন দেখাইছে নিশ্চয় গেট আধাৰ। ইয়াত আপোনাক দেখাইছে 3 নম্বৰত মই যিমান পাৰো জুম কৰি দেখাই আছো চেক আধাৰ ষ্টেটাস। তো আপুনি চেক আধাৰ ষ্টেটাসত ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন দি চাবলৈ পাব ইয়াত 3টা স্টেপ আছে য'ত আপোনাৰ এনৰোলমেন্ট আইডিৰ প্ৰয়োজন হ'ব। তো আপোনাৰ নিশ্চয় ৰিচিপ্টটো দিছে, আপুনি নিশ্চয় চাবলৈ পালে সেই ৰিচিপ্টটোত আপোনাৰ 14টা ডিজিট নাম্বাৰ বা এনৰোলমেন্ট আইডি আছে। তো সেই আইডিটো আপুনি ইয়াত বহাই দিব, যিটো হয় যিমান আছে তাতে বহাই দিব, 14টা হ'ব। তাৰ লগতে ৰাইট সাইডত আপুনি চাবলৈ পাব আপোনাৰ সেই আধাৰ কাৰ্ডটো বা সেই বায়োমেট্ৰিক্সখিনি কিমান তাৰিখে কিমান সময়ত আপলোড দিছে। তো তাতে ডিটেইলছটো পাই যাব। ধৰক সেইটো আগষ্ট মাহৰ 15 তাৰিখে দিছে। তো আগষ্টৰ 15 2019 বহাই দিলো আৰু কিমান সময়ত দিছিলে ধৰক 11টা 12টা মানত দিছে 11টা দিলো 11:50 দিছে 50 আৰু সেকেন্ডটো ধৰক 40 সেকেন্ড এনেকুৱা ঠিক দি দিলো। দি দিয়াৰ পিছত আপুনি ইয়াত কেপচা চাবলৈ পাইছে নিশ্চয় যেনেকুৱা আছে ঠিক তেনেকৈ বহাই দিব লাগিব। HCP বহাই দিলো। দিয়াৰ পিছত এই সাৰ্চ চেক ষ্টেটাস আছে তাতে ক্লিক কৰি দিলো। দিয়াৰ পিছত আপোনাৰ যদি আধাৰ কাৰ্ড হৈছে তো আপোনাক ইয়াত দেখুৱাব আৰু যদি হোৱা নাই জেনাৰেট হোৱা নাই তো your request cannot be processed now due to some technical issue। তো কি হৈ আছে আপোনাৰ ইয়াত ষ্টেটাস দেখুৱাই দিব। তো মই যদে মদে নাম্বাৰ বহাই দিছিলো তো তাৰ বাবে এনেকুৱা দেখাইছে। তো আপুনি আপোনাৰ সেই ৰিচিপ্টত থকা নাম্বাৰটো বা এনৰোলমেন্ট আইডিৰ থ্ৰুত আপুনি চেক কৰক। আশা কৰিছো ভিডিওটো আপোনাৰ নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি জানাই দিব। আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা আপুনি এই চেনেলৰ নতুন আহিছে তেনেহ'লে চেনেলৰ কাষতে ওলাই ৰঙা সাবস্ক্ৰাইব বাটনটো আপুনি টাচ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখিব যাতে মই আপোনালোকৰ এনেকুৱা হেল্পফুল ভিডিও যেতিয়া আপলোড দিম আপুনি লগে লগে নোটিফিকেশন পাই থাকিব। বন্ধুসকল সাবস্ক্ৰাইব কৰোঁতে আপোনাৰ কোনো ধৰণৰ খৰচ নহয়, জাষ্ট অলপ টাইমহে লষ্ট। আপোনালোকৰ সেই লষ্ট হোৱা সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায়। ধন্যবাদ। জয় অসম, জয় অসম। See you again.